জনাইছোঁ মোৰ ভিডিঅ'টো প্লে কৰি চাবলৈ লোৱাৰ বাবে। আৰু বহুত দিন বোলো ফাৰ্মৰ পৰা আপোনালোকক ভিডিঅ' দিয়া নাই, আজি বোলো ভাবিলোঁ আপোনালোকক ভিডিঅ' এটা দিম। এয়া দেখিছে পিনহেপ হৈ পেলাই ডাঙৰ হৈছে মাছৰুম, এয়া এইফালে দেখিছে। তো এনেকৈ বহুততে এনেকৈ হৈ আছে। আমাৰ এতিয়া মেক্সিমাম 30 মান চিলিণ্ডাৰ লাগি আছে, 50 নাই বেছি হ'ব, 50 এতিয়া ৰিচেণ্ট আপোনাৰ পিছত আকৌ লগোৱা হ'লতো আমাৰ। তো সেয়াই আৰু বোলো আজি ফাৰ্মৰ পৰা আপোনালোকক এটা ভিডিঅ' দেখাই দিওঁ। মই যে এটা কথা কওঁ আপোনালোকক, এতিয়া মই যিহেতু পানী দিলোঁ, আপোনালোকে যদি পানী দিয়াৰ পিছত কেতিয়াও মাছৰুম ছিঙিব নালাগে হা। এতিয়া মই বাৰু ঘৰত খাবলৈ কাৰণে অকণমান ছিঙিছোঁ, সৰু সৰু হৈ আছে, কিন্তু এইটো কিয় ছিঙিছোঁ জানেনে? ইয়াত চাওক, এইফালে আহিব। এইটো হৈছে সৰু পাহি, এইটো হৈছে সৰু পাহি, কিন্তু এইটো ডাঙৰ পাহি। কিন্তু এইটো কিয় ছিঙা নাই? এনেকুৱা ডাঙৰ পাহি ধেৰ আছে চাওক, এইটো আছে বা আৰু আপোনালোকে যদি চাই মন কৰে ভালকৈ, এইফালেও দেখিব এয়া আছে, তো এইফালেও দেখিব এয়া আছে। মানে এনেদৰে মানে ইয়াতকৈও সৰু পাহি। এইটো চাওক কিমান সৰু পাহি, এইটো কিমান সৰু পাহি, এইটো চাওক, এইটো দেখাইছোঁ আপোনালোকক, এইটো কিমান সৰু পাহি, এইটোলৈ ভালকৈ লক্ষ্য কৰক। আৰু এইটো চাওক, এইটো কিমান ডাঙৰ পাহি। এতিয়া মেইন কথাটো কি হৈছে, আপোনালোকে এইটো চাওক আৰু এইটো চাওক, এইটো অকণমান চাগে এইটো নিশ্চয় বগা দেখিছে, আৰু এইটো অকণমান ৰঙচুৱা টাইপৰ দেখিছে। এইটো ধুনীয়াকৈ বগা হৈ হোৱাইট হৈ আছে। তো আমি এইটো ছিঙিয়ে পেলাব লাগিব, কাৰণ ই যেতিয়া চিলিণ্ডাৰ এটাৰ ছাইডত থাকে, ছাইডৰ পাহিটো আপোনালোকে এইটো বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইবাবে আমি ঘৰতে খাব পাৰিম, কাৰণ কাষ্টমাৰক আমি এনেকুৱা বস্তু দিব নোৱাৰোঁ যাতে কাষ্টমাৰ এবাৰ লৈ পেলাই আমাক যাতে কমপ্লেইন দিব নোৱাৰে। আমি তেনেকুৱা ভুল নকৰোঁ বা কৰাও নাই। সেইটো কাৰণে আমি এইটো ঘৰত খাবলৈকে আমি এনেকৈ ব্যৱহাৰ কৰোঁ। যিহেতু একেবাৰে বেয়া হোৱাটো আমি পেলাই দিওঁ, সেইটো খোৱাৰ উপযোগী নহয়। যিহেতু মানে এনেকুৱা পূৰা পাতলা হৈ যায় বস্তুটো। এইটো চাওক, এইটো ঠিকে আছে, এইটো কালাৰটো হৈছে যদি এইটো ঘৰত মানে খাব পাৰি। তো সেইটোৱে আৰু আপোনালোকক বোলো সেইটোকে জনাই দিওঁ, ডাঙৰটো মই কিয় ছিঙা নাই আৰু সৰুটো কিয় ছিঙিছোঁ। এনেদৰে আপোনালোকে দেখিব পাৰিছে সৰুৱে আছে প্ৰায়ভাগ, কাৰণ ঘৰত খাবলৈ যিহেতু এইটো চলি যায়। তো কাষ্টমাৰক আমি তেনেকুৱা বস্তু একো নিদিওঁ। আৰু এইটো চাওক, এইটো পাহি দেখিছে অকণমান ৰঙচুৱা টাইপৰ, ই অকণমান প্ৰব্লেম আছে। ই মানে এইটো নিচিনা হ'বও পাৰে, অৰ্থাৎ এতিয়ালৈকে হোৱা নাইতো। তো সেইকাৰণে আমি এনেকৈ চাই চাই মানে ছিঙিবলগীয়া হয় বহুত মিছো কৰে। আৰু আপোনালোকক আৰু এটা বস্তু দেখাই দিওঁ, ওচৰলৈ আহিবা। এইটো হৈছে বেয়া চিলিণ্ডাৰ। আৰু আপোনালোকে বেয়া চিলিণ্ডাৰ বুলি কেনেকৈ চিনি পাব? চাওক, এই চিলিণ্ডাৰটো পূৰা ফুল্লি হোৱাইট হৈ আছে। এইফালে চাওক, আপোনালোকক এইটো মই দেখাইছোঁ, এইটোকে দেখাইছোঁ আপোনালোকক। এইটো হৈছে আমাৰ 4 মাহ পুৰণি চিলিণ্ডাৰ, ঠিক আছে। এইটো পূৰা টাইট ফিট হৈ আছে। ইয়াৰ পৰা পিনহেপ আৰু হ'ব ইয়াৰ পৰা পিনহেপ। আৰু এইটো লাইন হৈছে আমাৰ, এইটো আপোনালোকে তালৈকে যিটো দেখিছে, এই প্ৰথম লাইনটো, যিটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাইছে প্ৰথম লাইনটো, এইটো হৈছে আমাৰ 4-5 মাহ পুৰণা চিলিণ্ডাৰ। এই গোটেইকেইটা হৈছে একেলগে। আমি প্ৰথম যিহেতু কমকৈ কৰিছিলোঁ, এইকেইটা হৈছে ফাৰ্ষ্ট চিলিণ্ডাৰ। তো এই ফাৰ্ষ্ট চিলিণ্ডাৰকেইটাৰ পৰা এতিয়ালৈকে ওলাই আছে, পিনহেপ হৈ আছে আৰু হ'ব। এইটো দেখিছে আপোনালোকে তলৰকেইটা হৈ আছে, এইকেইটা হ'ব। এয়া আমি ছিঙা হ'ল, ইয়াত হৈছিলে, কিন্তু আকৌ হ'ব। কিন্তু এইটো আপোনালোকে চাওক, এইটো হৈছে এমাহো হোৱা নাই এইটো চিলিণ্ডাৰ। ই কিয় ডেমেজ হৈ গ'ল জানেনে? ইয়াৰ মূল কাৰণটো হৈছে, কেইবাটা কাৰণতো হ'ব পাৰে, কিন্তু ইয়াৰ মূল কাৰণটো আমি বিশেষকৈ মানে অৰ্থাৎ জানিব পৰা মতে, ইয়াৰ ব্ৰিজটো যিহেতু ভেঁকুৰ ধৰা নাছিলে। আৰু ইয়াৰ ব্ৰিজটো যিহেতু ভেঁকুৰ ধৰিব লাগে, যিহেতু এনেকুৱা ব্ৰিজটো আপোনালোকক মই আগৰ ভিডিঅ'ত দেখাইছোৱেই। তো এইটো ভিডিঅ'টো আপোনালোক তলত আপোনালোক দিয়া আছে, আপোনালোকে চাই ল'ব। ব্ৰিজটো এনেকুৱা হয়। আৰু এইটো ভিডিঅ'ৰ ওপৰত মই ব্ৰিজৰ ওপৰত ধুনীয়াকৈ এটা ভিডিঅ' বনাই থৈছোঁ। ব্ৰিজটো আপোনালোকে চাই ল'ব পাৰে, ডেছক্ৰিপশ্যনতে লিংক আছে, ভিডিঅ'টো জল্দি চাই ল'ব। হৈছে এতিয়া আপোনালোকে এটা কথা জানি থওক যে ব্ৰিজটো আমি কেতিয়া চিলিণ্ডাৰত ভৰাব পাৰিম। তো তেতিয়াহে চিলিণ্ডাৰত ভৰাব পাৰিব ব্ৰিজটো যেতিয়া ভেঁকুৰ ধৰি পেলাই মানে বগা হৈ যেতিয়া এটা গোটা পাতি যাব। অৰ্থাৎ মই দেখাই দিছোঁ, স্ক্ৰীণত আপোনালোকে দেখিয়ে আছে। সেই তেনেকুৱা ধৰণৰ হৈ গ'লেহে আপোনালোকে এটা চিলিণ্ডাৰ প্ৰস্তুত কৰিব পাৰিব। নতুবা আপোনালোকে দেখিছে এইটো চিলিণ্ডাৰ কি গতি হৈছে। এইটো চিলিণ্ডাৰ এমাহ হৈছে, ইয়াৰ লগৰ চিলিণ্ডাৰ হৈছে এইটো। ইয়াৰ চাওক, ই 2-3বাৰ আমি হাৰ্ভেষ্ট কৰিছোঁ, পিনহেপ হৈছে, হাৰ্ভেষ্ট কৰা হ'ল, কিন্তু ই জেগাৰ পৰা নিহিলাই হোৱা নাই। চাওক, মানে জেগাৰ পৰা হিলাই নাই। তো সেয়াই আৰু আপোনালোকক বোলো ফাৰ্মখনত কি হয় দেখাই আছোঁ। আপোনালোকে যদি আৰু কিবা আপোনালোকে নজনা কথা আছে, তেনেহ'লে মোক কমেণ্ট কৰিব, তো জনাবলৈ চেষ্টা কৰিম। আমাৰ এইকেইদিনৰ মানে ইমানকেইদিনৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনাক যিমানটো জানো আমি জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক যদি বীজ লাগে কণ্টেক্ট কৰিব। তো সেইটো আছিলে ক'লাপৰাটো বেয়া চিলিণ্ডাৰ। আৰু এইটো চাওক, এইটো পিনহেপ এতিয়ালৈকে হোৱা নাই। ইয়াত যিহেতু চুবও নালাগে, কিন্তু মই আপোনালোকক ভিডিঅ'ৰ কাৰণে কষ্ট কৰি দেখাই দিছোঁ। এইটো নিয়মতে চুবও নালাগে, বহুত চাফ চিকুণকৈ আচলতে মাছৰুম ফাৰ্মখন ৰাখিব লাগে। আৰু এইটো হৈছে পিনহেপ নোহোৱা, অৰ্থাৎ গজালি নোলোৱা চিলিণ্ডাৰ। এইটো হৈছে গজালি নোলোৱা। এইটো দেখিছে আপোনালোকে ভাল চিলিণ্ডাৰ বুলি আপোনালোকে বগা যেতিয়া হৈ যাব, এনেকৈ চামনি পাতি যাব, তেতিয়া আপোনালোকে ধৰিব পাৰিব এইটো যে ভাল। আৰু এটা বেয়া চিলিণ্ডাৰ এইটো চাওক। আৰু যিহেতু মৰ্ণিঙত মই 2টা চিলিণ্ডাৰ আউট কৰিছোঁ, সেইকেইটা যিহেতু ইয়াতকৈ বেছি অৱস্থা বেয়া হৈ গৈছে। তো সেইটোৱে আৰু
এইকেইটা হৈছে বেয়া চিলিণ্ডাৰ আৰু এইটো হৈছে ভাল চিলিণ্ডাৰ। আপোনালোকেতো নিশ্চয় ধৰিব পাৰিছে কোনটো ভাল কোনটো বেয়া। তো আজি ভিডিঅ'টো ইমানেই আছিলে, ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। যদি মাছৰুম ৰিলেটিভ লাগে বেছিকৈ মই ইয়াৰ বিষয়ে দিবলৈ চেষ্টা কৰিম আৰু ক'ৰবাত যোৱা মেলাও হৈ থাকিব আৰু নে কি কয়। তো ছাবস্ক্ৰাইব এটা কৰি দিব। अच्छा ठीक है।